শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান কবি নাই 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 আমাৰ পৰম গুৰু আমাৰ পৰম গুৰু। গুৰুজনাৰ এই ঘোষা পাখিৰে নীৰৱ দৰ্শকক মই স্বাগতম জনাইছোঁ। আজি গুৰুজনাৰ 551তম তিৰুভাৱ তিথি। আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বোকাজানৰ প্ৰতিটো নামঘৰতে ভকত বৈষ্ণৱৰ লগতে আই মাতৃসকলে তেওঁলোকৰ পুৱাৰে পৰা গুৰুজনাৰ নামঘোষাৰে তেওঁলোক ব্যস্ততা হৈ পৰা দেখা পাইছে। ইতিমধ্যে আমি উপস্থিত আছোঁহি বোকাজানৰ ফিচাৰী পাৰৰ শ্ৰীমন্ত শংকৰ কৃষ্টি কেন্দ্ৰ নামঘৰত। আপোনালোকে ইতিমধ্যে দেখা পাইছে যে বহুকেইজন ভকত বৈষ্ণৱ তথা আই মাতৃসকলেৰে ভৰি পৰিছে নামঘৰৰ প্ৰাংগণত। আহকচোন আমি প্ৰত্যক্ষ কৰোঁ আৰু তেওঁলোকৰ পৰাই আমি জানিব বিচাৰোঁ আমাৰ এই শংকৰদেৱৰ তিৰুভাৱ তিথিৰ আলোকপাত। উপস্থিত আছোঁহি শ্ৰীমন্ত শংকৰ কৃষ্টি কেন্দ্ৰৰ ফিচাৰীপাৰ নামঘৰত। আমি পোনে পোনেই এজন জ্যেষ্ঠ ভকত বৈষ্ণৱৰ পৰাই আমি জানি ল'ব বিচাৰিছোঁ তিথি 551 তিথি জানিব বিচাৰিছোঁ। শংকৰদেৱৰ আজি তিৰুভাৱ তিথি। তিৰুভাৱ মানে মৃত্যু তিথি। তেখেতৰ আজি এই পৰম্পৰা তিথিটো সদায় পালন আহিছে। যেতিয়াৰ পৰা তেখেতৰ মৃত্যু হৈছিল তেতিয়াৰ পৰা বছৰে বছৰে এইদৰে গোটেই অসম জুৰি পালি আহিছে। আৰু এই তিথিভাগৰ মাধ্যমেদি গুৰুজনাৰ যিখিনি আদৰ্শ, গুৰুজনাৰ যিখিনি আৰ্হি চানেকি, সেইখিনি আমাৰ যাতে নৱচাম উদীয়মান যিসকল আমাৰ ল'ৰা ছোৱালী উঠি আহিছে তেওঁলোকৰ ওপৰত পৰে গুৰুজনাৰ আদৰ্শখিনি, সেইখিনিকে আমি কামনা কৰি পেলাই মই আজি উপস্থিত আছোঁ বোকাজানৰ মাজমজিয়াত উপস্থিত থকা বোকাজান শংকৰদেৱ শিশু বিদ্যা নিকেতনত। আজি বিভিন্ন প্ৰান্তৰ লগতে এই শংকৰদেৱ শিশু বিদ্যা নিকেতনত বিভিন্ন আটক ধুনীয়াকৈ 551তম শংকৰদেৱৰ তিৰুভাৱ তিথি উদযাপন কৰাত পৰিলক্ষিত হৈছে। আমি পোনে পোনে এই বিদ্যালয়খনৰ প্ৰধান আচাৰ্যক আমি সুধিব বিচাৰিছোঁ। আপোনাক চাবলৈ আপোনাক স্বাগতম জনাইছোঁ। আপুনি আমাক জনাব লাগে যে আপোনালোকৰ কাৰ্যসূচীবোৰ কেনেকুৱা? ধন্যবাদ। আমি নিকেতনৰ প্ৰতিষ্ঠা কালৰ পৰা আমি শংকৰদেৱ বিদ্যা নিকেতনত শংকৰদেৱৰ তিৰুভাৱ তিথি পালন কৰি আহিছোঁ। ইয়াতে নাম প্ৰসংগ আৰু অন্যান্য নেগেৰা নামৰ পৰা প্ৰতিযোগিতাৰে আমাৰ কাৰ্যক্ৰম অনুষ্ঠিত হয়। সমূহ অভিভাৱক আৰু অভিভাৱিকাৰ উপস্থিতি এই কাৰ্যক্ৰম সুন্দৰভাৱে পালন কৰা। আপোনালোকৰ বৰ্তমান এইটো কিমান নম্বৰৰ বাবে আপোনালোকে অনুষ্ঠিত কৰিছে? এতিয়া আমি 21তম। আপোনালোকৰ বিদ্যালয়ত বৰ্তমান কিমানমান অভিভাৱকৰ লগতে বিদ্যাৰ্থী উপস্থিত আছে? বিদ্যালয়সমূহ অভিভাৱক আৰু সমূহ ছাত্ৰ ছাত্ৰীও উপস্থিত আছে বুলি ক'ব পাৰি। এতিয়া বৰ্তমান কি কাৰ্যসূচী চলি আছে আপোনালোকৰ? এতিয়া বৰ্তমান নাম প্ৰসংগ হৈ আছে। আৰু পৰৱৰ্তী সময়ত দিহানাম হ'ব। দিহানামৰ পিছত আমাৰ প্ৰসাদ বিতৰণ হ'ব। প্ৰসাদ বিতৰণৰ কাৰ্যসূচীয়ে আমাৰ কাৰ্যক্ৰম হ'ব। আপুনি আমাৰ মূলক দৰ্শকক জনাব লাগে যে এই 551তমৰ যি তিৰুভাৱ তিথি তাৰ বিষয়ে অলপ জনাব নেকি? 551তম তিৰুভাৱ তিথিত আমি এই বোকাজান শংকৰদেৱ শিশু নিকেতনৰ যি পালন কৰা হৈছে ইয়াৰ লগতে আমি সমূহ অসমবাসীলৈ শংকৰদেৱৰ যি নীতি আদৰ্শ এই নীতি আদৰ্শৰে পালন কৰিবলৈ আমি আগবাঢ়ি যাম বুলি